हेलो गाइस नमस्कार आज আপোনালোকৰ মাজত এটা লং ভিডিও আৰম্ভ কৰিছো আপোনালোকে জানে যে মই মিনি ভ্লগ বনাও লং ভিডিও ইমান এক্সপেৰিয়েন্স নাই তথাপিও আজি মোবাইলটো উলাইছো আৰু ভাবিছো আপোনালোকক এটা মই জাৰ্নি কৰি লৈছো লং ভিডিও এটাৰ জৰিয়তে আপোনালোকক দেখুৱাও এই ভিডিওটো যদি কিবা ভুল হয় আপোনালোকে নধৰিব কাৰণ মই ইমান বেছি এক্সপেৰিয়েন্স নাই এতিয়া আপোনালোকে ভিডিওটো উপভোগ কৰক हेलो गाइस আজি ভিডিওটো আৰম্ভ কৰিছো গাড়ীৰ পৰাই তো মই আগতে এটা ভিডিও দিছো যে আজি এটা লং ভিডিও বনালো কাৰণ মই যাবলৈ ওলাইছো শিলংলৈ তো আপোনালোকক ধুনিয়া ভিডিও দিম তো আজি ভ্লগটো আৰম্ভ কৰিছো এটা লং ভ্লগ তো আপোনালোকে চাই থাকিব আৰু এফালে আছে ডুগু আমি অকমান ইয়াতে ৰখি দিলো আমি আহি যোৱাবাৰ পালোহি অকমান সময় ইয়াতে ৰখিছো গাড়ীত আহি থকাৰ মাজতে কিবা এটা খাওঁটো লাগি সেইকাৰণে বুট আনিছিলোঁ এয়া বুটৰ লগত পিঁয়াজ কাটোতে মোৰ অৱস্থা কি হ'ল চাওকচোন বাৰু গোটেই চকু পানী ওলালে গৈ থকাখিনি মই বৰ বিশেষ একো পোৱা নাই আপোনালোকক কাৰণ আপোনালোকে ভিডিঅ'টো এনজয় কৰক ভাল হেল্ল' গাইজ আমি শ্বিলঙত আহিছোঁ আমি শ্বিলঙত আহিছো শ্বিলং চাবা নেকি চাবা এই চা কি চাইছা ডুগু কি চাইছা এই গাড়ী ন কোৱা হাই তো এতিয়ালে আমি চেৰাপুঞ্জী পোৱা নাই আৰু বহুখিনি যাবলৈ আছে মানে বহুত বেছি জাম হৈছে সেইকাৰণে অকণমান দেৰি হ'ল ভাবিছোঁ ইমানখিনি যিহেতুকে জাৰ্ণি কৰি আহিলোঁ অকণমান নামি দিওঁ সেইকাৰণে ইয়াতে অকণমান ৰখি দিলোঁ আমি ডুগু আৰু ইয়াতে কেইখনমান দোকান আছে কিবা কিবি বস্তু এয়া লওঁ আহক আমি চাওঁ প্লাম আনাৰস অকণমান সময় যিহেতুকে ৰখি ল'লোঁ এতিয়া গাড়ীত উঠোঁ আৰু আমি যাওঁগৈ আৰু কিবা কিবি ঘৰৰ পৰা বস্তু আনিছোঁ সেইখিনি অকণমান আগত খামগৈ তো আপোনালোকক দেখাই আছোঁ দেই watermelon 20 rupiah खाली plum 50 बाकी सब 20 watermelon ইয়াতে কিবা কিবি বস্তু বেছি আছে আৰু ইমান সৰু সৰু বৰষুণৰ টোপাল মানে বহুত সৰু সৰু টোপাল আৰু বহুত ধুনীয়া যে বতাহ দি আছে ইমান ভাল লাগিছে এতিয়া আমি অকণমান নামি দিলোঁ গাইজ বৰষুণ যাক ডাঙৰ হৈ আহিলে এতিয়া অকণমান ডাঙৰ কৰি দিছে এয়া অকণমান ডাঙৰ কৰি দিছে এয়া নাৰিকল ল'লে ইয়াতে অকণমান নাৰিকল খাওঁ তো কেমেৰাটো অকণমান ধোৱা হৈছে মানে বৰষুণৰ পানী মাক পুতে ফটো উঠাত ব্যস্ত গাইজ মই আপোনালোকক কি ক'ম মই কেমেৰাটো ধৰিব নাজানো পিছতহে গম পাইছোঁ যে মই কেমেৰাটো কেনেকৈ ধৰে মানে মোৰ গোটেই ভিডিঅ' কমপ্লিট হোৱাৰ পিছত নেক্সট টাইম ভিডিঅ' বনালে নিশ্চয় মোৰ এংগল ভাল হ'ব এতিয়া মোৰ বৰ্তমান মই জনা নাছিলোঁ তো আপোনালোকে সেইটো একেবাৰে নধৰিব লং ভিডিঅ' বনোৱাৰ যিহেতুকে এক্সপিৰিয়েঞ্চ নাই সেইকাৰণে ইমানখিনি নাজানো ইমান ধুনীয়া বতৰ আৰু পোলাও আৰু কি লাগে অকণমান সময়ৰ কাৰণে ইয়াতে ৰখিছোঁ ইমান ভাল লাগিছে জেগাখিনি ইমান বেছি ধুনীয়া আৰু ৱেডাৰ কি ক'ম এখন ৰিজৰ্টত নামিছোঁ বেছি সময় নাথাকোঁ কিয়নো আমাৰ যিহেতুকে ৰুমো ল'ব আছে সেইকাৰণে বেছি সময় থকা নাই ইয়াতে জাষ্ট কেইটামান ফটো উঠিছোঁ এয়া ৰিজৰ্টখন কিছুমান সৰু সৰু এনেকৈ দোকান আছে আৰু আমি ইয়াতে চাহ খাবলৈ সোমালোঁ যদিটো ঠাণ্ডা লাগিছে অকণমান সেইকাৰণে ইয়াতে অকণমান টাইম ৰখি এটা বস্তু খাই ল'লোঁ আৰু
এই বতৰত ভুট্টা নাখালে নহ'বনে, সেয়াও খাই ল'লোঁ। এতিয়া আকৌ আমি চেৰাপুঞ্জীলৈ ওলাইছোঁ ডাইৰেক্ট। চেৰাপুঞ্জী পালোহি আৰু ইয়াত সোমাইছোঁ। এতিয়া ৰুম বিচাৰিব লাগিব। গাইজ আমি আহি চেৰাপুঞ্জী পালোহি, কিন্তু ইয়াতে আমি এতিয়ালৈ থাকিবলৈ একো পোৱা নাই। বহুত কেইখন হোমষ্টে চালোঁ, কিন্তু ক'তো ৰুম পোৱা নাই, কাৰণ বহুত মানুহ আহিছে। যিহেতুকে এতিয়া ছিজন চলি আছে, তো বহুত বেছি মানুহ আহিছে। কিমান কেইখন হোমষ্টেত সোমালোঁ যে ৰুম লাগে, কিন্তু এতিয়ালৈ এখনো পোৱা নাই। আৰু এতিয়া প্ৰায় কেইটা বাজিল, 4টা বাজি গ'ল, কিন্তু আমি জেগাও একো চোৱা হোৱা নাই। জাষ্ট আহোঁতে যি দেখিছোঁ সেইখিনিয়ে। এতিয়া কি কৰোঁ চাওঁ বাৰু। তো ইয়াতে ৰখি আছোঁ এতিয়া। মানে আৰু এখন এফালে হোমষ্টেৰ কাৰণে গৈছে, তাত ৰুম খালী আছেনে চাবলৈ। তো কি হয় চাওঁ বাৰু। আৰু আপোনালোকে এই ভিউটো চাওক, কি ধুনীয়া। জেগা চোৱাটো পাছত, যিহেতুকে আজি থাকিব লাগিব, গতিকে ৰুমটো প্ৰথমতে লাগিব। তো ৰুমটো বিচাৰি লওঁ, তাৰপিছত গাইজ এতিয়ালৈ 6টা বাজি গৈছে আৰু ৰুম বিচাৰি আছোঁ, ৰুম পোৱা নাই। আৰু এইফালে বৰষুণ দিছে। এতিয়া মই এইফালে এখন আকৌ হোমষ্টেত আহিছোঁ, কিন্তু এতিয়ালৈ ৰুম বিচাৰি পোৱা নাই। কি ক'ম, জেগা চোৱাৰ কথাটো পিছতে। কি হ'ব, ইমানে মানে মানুহ হৈছে শ্বিলঙত, এটাও ৰুম খালী নাই। এইফালেতো এইখনত তলা মৰা দেখোন। ক'লে যে ইয়াতো ৰুম নাই, মানে আজি আমাৰ থকাটো চাগে নহ'বই, গাড়ীত থাকিব লাগিব যিটো দেখা গৈছে। তো ইয়াৰ পৰা ক'লে যে অকণমান আগত যাব দিছে। তো বহুত চোৱাৰ পিছত এইফালে এইবাৰ এইখনত গৈছে। তো পাওঁনে চাই লওঁ। আমাৰ সিহঁতৰ কথোপকথন দেখিছে আপোনালোকে। ৰুমটো লোৱাত দেৰি হ'ল যে, সেইকাৰণে ক'তো ইমান ওলাই যাব নোৱাৰিলে, সেয়াই কথা পাতি আছে টাউনত যোৱাৰ কথা। তো যি নহওক বাৰু, আমি এবাৰতো ওলাই যাম, খাবলৈ যাব লাগিব যিহেতুকে। এয়া হোমষ্টেখন অকণমান দেখুৱাই দিলোঁ, বেয়া লগা নাই, কিন্তু প্ৰাইচটো অকণমান বেছি লৈছে। যিহেতুকে আপোনালোকক কৈছোঁৱেই ৰুম ক'তোৱে খালী নাই, সেইকাৰণে। এতিয়া যিহেতুকে ছিজন চলি আছে, সেইকাৰণে অকণমান প্ৰাইচবিলাক বেছি হৈছে। এনে নৰ্মেল দিনতো 2000 মানৰ পৰা ষ্টাৰ্ট হয়। এতিয়া আমি বাহিৰলৈ অকণমান ওলাই আহিলোঁ, তাতে যিহেতুকে খোৱা লোৱা নাই, সেইকাৰণে কিবা এটা খাওঁ বুলি। আৰু ইয়াতে খোৱা লোৱা বস্তু সকলোৰে দাম বহুত বেছি। বলক এতিয়া আমি কিবা এটা খাই লওঁ, তাৰপিছত আপোনালোকক দেখুৱাই আছোঁ। বৰষুণ দি আছে, তথাপিও ছটা লৈ আহি আমি কিবা খাবলৈ আহিছোঁ। তো বলক আমি কিবা এটা খাবলৈ যাওঁ। আৰু আমি আহি এই হোটেলখনতে কিবা এটা খালোঁ। বেকগ্ৰাউণ্ডৰ আৱাজটো বহুত বেছি হৈছে, সেইকাৰণে অকণমান ডাঙৰকৈ ক'ব লগা হৈছে। আৰু আমাৰ হোটেলখনৰ ৰুমটোৰ কিমান প্ৰাইচ ল'লে সেইটো আপোনালোকে ভিডিঅ'টোৰ শেষত গম পাব। আমি ৰুম আহি পালোহি, আহি চেঞ্জ কৰি ল'লোঁ। আৰু এইফালে ইমান কুঁৱলীয়ে চাৰিওফালে আগুৰি ধৰিছে, আপোনালোকে দেখিব পাৰিছে, একো দেখাই নাপায়। মই ঠাণ্ডাতে তথাপিও কিন্তু চুৱেটাৰ অনা নাই। গোটেই চেৰাপুঞ্জীখনত আমি যদি শ্বিলঙত থাকিলোঁ হয়, ৰুমটো পালোঁ হয় আৰামছে। আমি যিহেতুকে চেৰাপুঞ্জীত থাকিলোঁ, গোটেই চেৰাপুঞ্জীখনত যিমানখিনি হোটেল আছিল, ৰিজৰ্ট আছিল, লগতে যিমানখিনি মানে হোমষ্টে আছিল, চবতে বিচাৰিছোঁ আমি, ক'তো ৰুম নাই। আৰু য'ত ৰুম আছে দুটা এটা। আৰু মানে ৰুমৰ ৰেট এনেকুৱা লগাইছে, কাৰোবাৰ যদি 10,000 গৈছে, কাৰোবাৰ 8,000। তাৰপিছত শেষত আমি এটা সৰু ৰুম, বেছি ডাঙৰ নহয়, হোমষ্টে এখনত এটা ৰুম লৈছোঁ। ৰুমটোত লৈছে আমাৰ 5,500। তো আৰু এতিয়া আমি ৰুমটো ল'লোঁ আৰু ঠিক ঠাক পালোঁ। এইফালে মানুহ আৰু আহিছে, মানে ইমানেই মানুহ বাঢ়িছে ইয়াতে চেৰাপুঞ্জীত, মানুহ আৰু আহিছে। আমাৰ যিটো হোমষ্টেটো আছিল, তাৰ পিছফালে হৈছে বেকগ্ৰাউণ্ডত হাল্লা শুনি গম পাব পাৰিছে। ৰিচিপশ্যন যিটো মানে ৰুম আছে, ৰিচিপশ্যন ৰুমত অকণমান ঠাই আছে, সেই ঠাইখিনিও মানে মেট্ৰেছ পাৰি তাত থাকিবলৈ লৈছে। মানে ইমানেই মানে ৰুমৰ অভাৱ হৈ গৈছে ইয়াতে এতিয়া বৰ্তমান। কি হ'ব বা কি, আমি ভাগ্য ভাল, অকণমান বেছিয়ে হ'ল পইচা, তথাপিও যে ৰুমটো পালোঁ, নহ'লে ৰাতিটো কটোৱা অকণমান দিগদাৰ হ'ল হয়। তো আজি ভিডিঅ'টো এইখিনি সামৰিছোঁ। আজি বৰ বিশেষ একো চোৱা নহ'ল, আপোনালোকক মই কাইলৈ দেখাম কিবাকিবি। বাকী আজিলৈ বাই।